নমস্কাৰ বন্ধুসকল, ধনমণি অফিচিয়েল ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া আমি বৰ্তমান ছিকিমলৈকে গৈ আছোঁ আৰু ক'ব লাগিব যে ওদালগুৰি জিলাৰ যি প্ৰেছ গিল্ড আছে গোটেইকেইজন সাংবাদিক আমি বৰ্তমান এটা টুৰত ওলাইছোঁ আৰু মই বাৰু বেক কেমেৰা কৰি দেখাই আছোঁ। কোন কোন আছে? জিতু দা, কোষেশ্বৰ দা, ৰিপুঞ্জয় দা, হীৰক জ্যোতি, ভূপেন দা, তাৰপিছত আমাৰ কণেশ্বৰ দা, তাৰপিছত এইফালে আছে নিপু দা আৰু এইফালে আছে শশাংক আৰু এজন শুই আছে বাৰু গিৰিন। সেয়া আমি গোটেইকেইজন বৰ্তমান গৈ আছোঁ ছিকিমলৈকে। এয়া এখন বাৰু ৰাজধানীত আমি উঠিছোঁ, ৰাজধানীৰ থ্ৰুৱেদি আমি গৈ আছোঁ আৰু ভিডিঅ'টো শেষলৈকে চাব। গোটেইখিনি ছিকিমৰ যি টুৰ, কিমান টকা খৰচ হ'ল, ক'ত কেনেকৈ যাব পাৰি, গোটেইখিনি এই ভিডিঅ'টোত আপোনালোকে পাব। এয়া আমি আহি নিউ জলপাইগুৰি যিটো ষ্টেচন, এই ষ্টেচন পালোঁহি আৰু আচলতে NJP বুলি কয় শ্বৰ্ট ফৰ্মত, নিউ জলপাইগুৰি। যিহেতু আমি ৰাতিপুৱাতে ওলাই আহিছিলোঁ টংলা ষ্টেচনৰ পৰা আৰু আমি 7 ঘণ্টা সময় জাৰ্ণি কৰি আমি এতিয়া NJP পালোঁহি আৰু এতিয়া ইয়াৰ পিছত আমাৰ নেক্সট হ'ব NJPৰ লগতে লাগি থকা যিটো চুমু ষ্টেণ্ড আছে। মানে বিশেষকৈ যিহেতু হিলছ এৰিয়াবিলাকত আচলতে সকলোৱে জানে অফ ৰোডিং যিবিলাক গাড়ী আছে সেই গাড়ীবিলাক বেছি প্ৰিফাৰ কৰে, কাৰণ কিয়নো সেইবিলাক গাড়ী জুৰি হয়। আৰু বিশেষকৈ আমি ইয়াৰ লগতে আমাৰ যিটো বাছ ষ্টেণ্ড আছে, বাছ ষ্টেণ্ডটোলৈকে যাম আৰু তাতে গৈ আমি গাড়ী ল'ম। আৰু আচলতে গাড়ী ল'ব লাগিলে অকণমান সাৱধান হ'ব লাগে, কাৰণ কিয়নো তেওঁলোকৰ মাজতো দালাল কিছুমান থাকে, তেওঁলোকে সোমাই পৰি গাড়ীৰ দামবিলাক উল্টা পুল্টা কৰে। যদি পাৰে আপোনালোকে মিনিমাম 4,500-5,000 টকাৰ ভিতৰত গেংটকলৈকে থৈ আহিব। আপোনালোকে ভিডিঅ'টো চাই থাকক, গোটেইখিনি মাজতে আপোনালোকে গম পাব। নমস্কাৰ বন্ধুসকল, যিহেতু আমি বৰ্তমান গেংটকলৈকে গৈ আছোঁ, কিন্তু এটা বহুত দুখৰ খবৰ বুলি ক'ব লাগিব। আমি যিখন গাড়ী লৈছিলোঁ, কাৰণ আমি 10জন মানুহ আছোঁ, 10জন মানুহ যিকোনো গাড়ীত নধৰে আৰু সেই গতিকে আমাৰ সেইখন লৈছিলোঁ, লগতে কিন্তু গাড়ীখন বেয়া হ'ল আৰু কিছু সময় আমি ইয়াতে ৰখিব লগা হ'ল। আৰু কি বুলি ক'ম, এতিয়া আমাৰ গোটেইকেইটাই আছে, গাড়ীখন বেয়া হ'ল। তাৰপিছতে এতিয়া আমি মেকানিক লাগি আছে, ভাল হ'ব। এইখন গাড়ী আমি লৈছিলোঁ, ছিকিমৰ গাড়ী, ছিকিম ৰেজিষ্ট্ৰেশ্যন। আৰু কিছুমান কথা ক'বলগীয়া আছে বাৰু। টুৰটোৰ মই মাজতে জনাম কেনেকৈ, ক'ত কি, আমি কেনেকৈ আহিলোঁ ট্ৰেইনত, তাৰে কিছুমান ভিডিঅ' আছে, মই ভিডিঅ'ৰ মাজত মই ইনক্লুড কৰিম। আৰু এতিয়া আমি আৰু কিছু সময় পিছত আমি গেংটকলৈ যাম আৰু ভিডিঅ'টো চাই থাকিব। আমি ফাইনেলি আহি গেংটক পালোঁহি আৰু গেংটকৰ এয়া হৈছে MG মাৰ্ট। আৰু আচলতে আমি 6 ঘণ্টা জাৰ্ণি কৰাৰ পিছত NJPৰ পৰা আমি MG মাৰ্ট পালোঁহি, মানে গেংটক পালোঁহি। আৰু আচলতে আমি চুমুত আহিছোঁ, কিন্তু আপোনালোকে চুমুত নাহিব, একেই পইচা যায়, কিবা 1,000-1,500 কিবা বেছি হ'ব। যদি আপোনালোকে বেছি মানুহ আহে তেতিয়াহ'লে আপোনালোকে ইন'ভা লৈ আহিব, নহ'লে বেলেগ গাড়ীত নাহিব। আৰু যদি পাৰে সৰু গাড়ী, ৱেগানাৰ, এল্ট' তেনেকুৱা ধৰণৰ গাড়ীবিলাক আছে, সেইবিলাক গাড়ী আপোনালোকে ল'ব পাৰিব, কিন্তু চুমুত নাহিব। ৰাস্তাটো অত্যন্ত বেয়া, এনেকুৱা বেয়া নহয় মাথা বেয়া হৈ যাব আপোনালোকৰ। আৰু তেওঁলোকে কিন্তু যিবিলাক বেংগলৰ গাড়ী আছে, তেওঁলোকে এটা ষ্টেচনলৈকে লৈ আহে, মানে এটা ষ্টপেজ, আৰু তাৰ পৰা 200-300 টকা ভৰি MG মাৰ্টলৈকে গাড়ী লৈ আহিব লাগিব। আৰু তাতে আপোনালোকে হোটেল পাব। আৰু হোটেলবিলাক যিটো মেইন ছিজন আছে, ৰানিং ছিজনত কিন্তু হোটেলৰ দামবিলাক বেছি। আৰু আমি অফ ছিজন আহিছোঁ কাৰণে আমি অলপমান কম খৰচত হোটেল পাইছোঁ। বহু হোটেল আছে, আপোনাৰ যেনেকুৱা ধৰণৰ হোটেল লাগে তেনেকুৱা ধৰণৰ পাব আৰু আপোনালোকৰ চইচ মতে ল'ব পাৰিব। আৰু MG মাৰ্টতে গোটেইবিলাক, আৰু বজাৰ সমাৰ গোটেইবিলাক অল এভৰিথিং MG মাৰ্টত। আৰু ভিডিঅ'টো চাই থাকক। নমস্কাৰ বন্ধুসকল, বৰ্তমান এয়া মই গেংটকত আছোঁ আৰু গেংটকৰ এয়া সন্ধিয়াৰ পৰিৱেশ মই ফ্ৰণ্ট কেমেৰাদি মই দেখুৱাইছোঁ। সন্ধিয়াৰ পৰিৱেশটো বিভিন্ন ঠাইৰ পৰা লোকসকল আহিছে আৰু বিশেষকৈ ইয়াৰ স্থানীয় লোকবিলাকো আছে। সকলোবিলাকৰ যিহেতু ইয়াতে মই আহিছোঁ, তথাপি যিখিনি পাৰোঁ মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু বিশেষকৈ আমি 7টামান বজাত গেংটক পাইছোঁহি আৰু গেংটক পাই এতিয়া বৰ্তমান যি সন্ধিয়াৰ ভিউ, যিখন হোটেলত আমি আছোঁ, এই হোটেলখনৰ ঠিক নিচেই ওচৰৰে এক পৰিৱেশ আমি দেখুৱাই আছোঁ। সামগ্ৰিক পৰিৱেশটো, এইটো ছিকিমৰ চিম্বল বুলি সকলোৱে জানে। চাওক, প্ৰথমতে মহাত্মা গান্ধী ইয়াতে দিয়া আছে, গেংটক দেখুৱাইছোঁ।
চাওক আমি মেঘৰ মাজত আছোঁ এতিয়া বৰ্তমান হিৰক আৰু মই। হিৰক কেনেকুৱা লাগিছে? বহুত ধুনীয়া লাগিছে, বহুত ধুনীয়া পৰিৱেশ, ভাল এক্সপিৰিয়েঞ্চ হ'ল। এই চাওক মেঘ আছে, মেঘ চাৰিওপিনে মেঘ। এয়া ছিকিমৰ গেংটকৰ ৰাতিৰ পৰিৱেশ চাওক, মেঘবিলাক কেনেকৈ নামি আহিছে ওচৰত, কোনো কুঁৱলী নহয়, এইবিলাক হাতেৰে চুব পাৰি। চাওক এইবিলাক মেঘ, এয়া 9 বজাৰ দৃশ্য, মেঘ নামি আহিছে। চাওক লাইটৰ পোহৰত আপোনালোকে দেখিব ধোঁৱা ধোঁৱা যেন পাব, কিন্তু এইবিলাক মেঘ হয়। চাওক মেঘ। হয়, আচলতে MG মাৰ্গখন বহুত সুন্দৰ আৰু বহুত চাফা ঠাই। আৰু আচলতে যদি আপোনালোকে ছিকিমলৈকে আহে তেতিয়াহ'লে কিন্তু এটা কথা জানি ল'ব যে আপোনালোকৰ মাস্ক এতিয়াও কিন্তু মেণ্ডেটৰী। তাতে উইথাউট মাস্ক কিন্তু আপোনালোকে ফাইন ভৰিব। আৰু তাতে আপোনালোকে অপেনলি চিগাৰেট খাব নোৱাৰিব, আপোনালোকে অপেনলি তাতে গুটখা নাপাব, গুটখা খাব নোৱাৰিব। মানে চববিলাক ৰুল এণ্ড ৰেগুলেশ্যনত তাৰে মানুহবিলাকে চলে। আৰু আচলতে বহুত চাফা জেগা। আমাৰ নিচিনা ইয়াতে য'ত ত'ত থু খেকাৰ পিক সেইবিলাক নেপেলায়। আচলতে অসভ্য মানুহ নাই বুলি ক'ব লাগিব। আৰু যেনেকৈ আমাৰ এই গুৱাহাটীখন যেনেকৈ লেতেৰা কৰে, থু খেকাৰ পিক পেলায়, নক'ব আৰু তাৰে মানুহ আহি দেখিলে কি বা বুলি ভাবে। আৰু তাতে মাস্ক কিন্তু আপোনালোকৰ মেণ্ডেটৰী, য'তেই নহওক আপোনালোকে মাস্ক ল'ব লাগিব। আৰু পুলিচ কিন্তু এনি টাইম ঘূৰি থাকে, যদি আপোনালোকে তাতে মাস্ক নলগাই নহয় ফাইন ভৰিব। আৰু আপোনালোকৰ লগত বা চিগাৰেট টিগাৰেট যদি আপোনালোকে খায় অপেনলি কেতিয়াও নাখাব, আপোনালোকে ভিতৰত খাব বা ক'ৰবাত ছেফ জেগা আছে সেই ছেফ জেগাত খাব। এয়া আমাৰ ৰাতি থকাৰ হোটেলখন, আৰু ইয়াতে আমি গোটেইকেইজনেই আছোঁ। আৰু প্ৰায় ডাবল বেড আমি লৈছোঁ। আৰু ৰাতি অকণমান ফূৰ্তি কৰিছোঁ, যিহেতু মৰ্ণিং আমি নাথুলালৈকে যাম। আৰু সেই গতিকে সকলোৰে মনত ফূৰ্তি, যিহেতু বহুত দূৰলৈকে আহিছোঁ, অকণমান ফূৰ্তি কৰিছোঁ, নাচিছোঁ। আৰু আশা কৰিছোঁ মোৰ ভিডিঅ'টো আপোনালোকে ভাল পাব, চাই থাকিব। ধন্যবাদ। গুড মৰ্ণিং বন্ধুসকল। আমি যিহেতু যোৱাকালি আহি পালোঁ ছিকিম গেংটক। আৰু গেংটকত আমি এইখন হোটেলত আছিলোঁ, মই দেখুৱাইছোঁ। এইখন কিবা লজ হয়, নামটো হোটেল ফেয়াৰ ভিউ। আৰু কিন্তু যিহেতু অফ ছিজনৰ কাৰণে হোটেলৰ ভাড়া অলপমান কমকৈ পৰিছে। আমি ডাবলকৈ আছোঁ 600 কৰি। আপোনালোকে বহুত হোটেল পাব, কিন্তু অফ ছিজনত অকণমান কম পাব। আৰু এতিয়া আমি গৈ আছোঁ নাথুলা পাছ, আৰু নাথুলাত আমি যাম। তাৰপিছত এতিয়া আমাৰ গোটেইখিনি ওলাইছে ৰাতিপুৱা। আৰু নাথুলাৰ যি পৰিৱেশটো আমি দেখুৱাম। এয়া ছিকিমৰ যি পৰিৱেশ বা গেংটকৰ যি পৰিৱেশ দেখুৱাইছোঁ, এয়া ৰাতিপুৱাৰ ভাগৰ পৰিৱেশ। আমি এতিয়া ৰেডি হৈছোঁ গোটেইখিনি, আমি এতিয়া নাথুলালৈকে যাম। এয়া আমি ৰাতিপুৱাৰ ভাগতেই নাথুলালৈ বুলি আমি যাত্ৰা আৰম্ভ কৰিছোঁ। আৰু এটা কথা কৈ দিওঁ, যদি আপোনালোকে নাথুলালৈ যাম বুলি ভাবে গেংটকত গৈ, তেতিয়াহ'লে আপোনালোকে কিন্তু সেইদিনাখন গৈয়ে আপোনালোকে নাথুলাত যাব নোৱাৰিব। আৰু নাথুলাত যাব লাগিলে কেইটামান ৰুলছ আছে। সেই ৰুলছ কেইটা হৈছে আপোনালোকে ভোটাৰ ID, পান কাৰ্ড জমা দিব লাগিব। আৰু এইবিলাক কাম কিন্তু যিবিলাক কেব ড্ৰাইভাৰ আছে তেওঁলোকে এই কামখিনি কৰে, নহ'লে হোটেলৰ কৰ্তৃপক্ষ যিবিলাক আছে তেওঁলোকে এইবিলাক কামবিলাক কৰে। আৰু তেওঁলোকক কিবা এটা পইচা জমা দিব লাগে। সেইটো কিমান হয় কি হয় আমি নাজানো। আমি কিন্তু 10জনৰ ভিতৰত টোটেল আমি 12,000 টকা দিছোঁ, আৰু গাড়ীখনক আৰু 1,000 টকা দিছোঁ, 13,000 টকা দিছোঁ। 3খন গাড়ী আৰু 10জন মানুহ। আৰু আমি তেনেকৈ গাড়ী দি গৈছোঁ। যোৱাৰ পিছত তেওঁলোকে গাড়ীবিলাকে আমাক লৈ গৈছে, আৰু তেওঁলোকে ক'ত জমা দিব লাগে, কি কৰিব লাগে, গোটেই কেব ড্ৰাইভাৰকেইজনেই কৈছে। আমাৰ কৰিবলগীয়া একো নাই, আমি খালি ৰাতিপুৱা ভাগত গাড়ীত উঠিছোঁ তেওঁলোকৰ লগত, আমি গৈ আছোঁ এতিয়া। বাছ আমি সেইখিনিয়ে জানো। আৰু ব'লক ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু নাথুলা যোৱা ৰাস্তাৰ পৰিৱেশ, আচলতে মেঘবিলাক হাতেৰে চুব পাৰি দেই। মই মেঘৰ কথা শুনি আছিলোঁ, কিন্তু মেঘ চুই পোৱা নাছিলোঁ। আৰু মেঘবিলাক চুই আমি নাথুলালৈ গৈ থাকিম। আপোনালোকে ভিডিঅ'টো চাই থাকিব দেই। আচলতে ছিকিমখন এনেকুৱা এখন ঠাই য'ত নেকি ৱেডাৰৰ কোনো গেৰাণ্টি নাই বুলি ক'ব লাগিব। কাৰণ চাওক, এই মুহূৰ্তত আপুনি চাফা দেখিব, কিছু সময়ৰ পিছত কিন্তু গোটেই মেঘে আহি আৱৰি ধৰে। এইবিলাক চব মেঘ হয়, কোনো কুঁৱলী চুৱলী নহয় বাৰু। মই দেখুৱাইছোঁ বাৰু মেঘবিলাক। চাওক চব চাইডে আছে বাৰু মেঘ। এখন বেলেগ এখন ঠাই, সেইটো নিজৰা, সুন্দৰ পৰিৱেশ। যিহেতু আমি নাথুলালৈ গৈ আছোঁ, আৰু আমি এতিয়া বৰ্তমান 13 মাইলত আছোঁ। আৰু এইটো হৈছে কাঞ্চনজংঘা। সকলোৱে জানে মই কাঞ্চনজংঘা তুষাৰ শুভ্ৰ শিৰ, তেনেকুৱা ধৰণৰ এটা কবিতা আছে। এইটো হৈছে কাঞ্চনজংঘা। আৰু ইয়াৰ পৰা কাঞ্চনজংঘাটো দেখি, কিন্তু ৰিণি দেখি, এইটো মই আপোনালোকক দেখুৱাইছোঁ জুম কৰি, কাৰণ ইমান জুম নহয়, যিখিনি জুম হয় এইটো কাঞ্চনজংঘা বৰফেৰে আবৃত হৈ আছে।
হয় আমি আহি বৰ্তমান যিহেতু আমি নাথুলা যাম আমি 15 মাইলত ৰখিছোঁ আহি আৰু ব্ৰেকফাষ্ট সকলোৱে কৰিব কিন্তু আচলতে মই ব্লগটোৰ জৰিয়তে সকলোবিলাক যি ছিকিমলৈকে আহে অফ ছিজন হওক বা প্ৰত্যেকটো ছিজনত কিন্তু হেৰি আনিবলৈ নাপাৰিব জেকেট আনিবলৈ নাপাৰিব কাৰণ যদি আপোনালোকে নাথুলা যায় নাথুলাত কিন্তু আপোনালোকে জেকেট ল'ব লাগিব আৰু আচলতে জেকেট নানিলেও হয় এনেদৰে আমি কিন্তু ৰেণ্টত 150 টকা কৰি জেকেট আকৌ ঘূৰাই আহি আমি দিব লাগিব ইয়াতে আমি ইয়াৰ পৰা এই জেকেটবিলাক লৈছোঁ সকলোৱে লৈছে কাৰণ প্ৰায়বিলাকে জেকেট অনা নাই ইয়াতে আছে জেকেট মই দেখুৱাইছোঁ কিমান জেকেট আছে ইয়াৰ পৰা এটা আপোনালোকে ল'ব পাৰে লৈ উঠি তাতে ঠাণ্ডাত কাম দিব আৰু যিহেতু ঠাণ্ডা ইয়াতে আৰু ইয়াতে খাব চাব অল এভৰিথিং কৰিব পাৰে আমি গোটেইবিলাক ৰখিছোঁ ইয়াতে আৰু সকলোৱে ৰেণ্টত এটা জেকেট লৈছে নহ'লে ঠাণ্ডা আৰু এইটো ভূপেন দা আমাৰ কেনেকুৱা আমাৰ তাৰ একেবাৰে জেকেটটো খালী কালাৰটো অকণমান বেলেগ সকলোৱে এটা জেকেট 150 টকা কৰি ল'ব লাগিব আৰু এইটো মানে কি আৰু আপোনালোকে জেকেট আনিলে আনিব পাৰে নানিলে আপোনালোকে পাই যাব এটা ঠাণ্ডাৰ বস্তু আৰু চাই থাকিব ভিডিঅ'টো শেষলৈকে নাথুলাৰ কেনেকুৱা পৰিৱেশ বৰ্তমান সময়ত সেইখিনি দেখুৱাম আচলতে আমি নাথুলা পালোঁহি আৰু নাথুলাত অকণমান কষ্ট পাইছোঁ বেলেগ কষ্ট নহয় কিন্তু মানে ওপৰত উঠোঁতে অকণমান যিটো ব্ৰেথিং মানে উশাহ লোৱাৰ কিছু প্ৰব্লেম হয় বেলেগ প্ৰব্লেম একো নাই যদি অলপমান হাৰ্ট পেচেণ্ট বা তেনেকুৱা যদি পেচেণ্ট কোনোবা থাকে ইয়াতে উঠিবলৈ নোৱাৰিব আৰু মই দেখুৱাইছোঁ এইটো তলৰ ভাগত পৰিৱেশ এতিয়া বৰ্তমান বৰফ নাই খালি মেঘবিলাক এনেকৈ দৌৰি আছে আমাৰ কাষেৰে ওচৰে পাঁজৰে দৌৰি আছে বহুত মানুহ আহিছে তলত তাৰ পৰা আৰু আমি উঠি যাব লাগে ওপৰলৈকে মই এয়া নাথুলাৰ পৰা যি আৰ্মিবিলাকে ডিউটি দি থাকে তেনেকুৱা ধৰণৰ যিবিলাক ৰাস্তাবিলাক আছে সেই ৰাস্তাবিলাক এইবিলাক বা চিৰিবিলাক এইবিলাক আৰু এইবিলাকেৰে উঠি যিটো চাইনা বৰ্ডাৰ আছে চাইনাৰ যি ঘৰবিলাক আছে সেইবিলাক ঘৰ এই চিৰিটোৰে উঠি যাব পাৰি বলক আমি আগলৈকে গৈ থাকিম কিন্তু তাতে ভিডিঅ' এলাও নাই আপোনালোকৰ ভিতৰত ভিডিঅ' কৰি দেখুৱাব নোৱাৰোঁ তথাপি দূৰৰ পৰা যিখিনি পাৰোঁ সেইখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু এই মানুহবিলাক দূৰৰ পৰা আহিছে সকলোবিলাক সেই ওপৰলৈকে যাব হয় আমি দেখুৱাইছোঁ সেইটো চাইনা আৰু য'ত আৰ্মিখিনি থিয় হৈ আছে য'ত আৰ্মিবিলাক থিয় হৈ আছে তাতে মানে তাৰ পৰা আৰু যাব নিদিয়ে এলাও নাই আমাৰ এইখিনিলৈকে আৰু ওপৰত ফটো এলাও নাই বাছ আপোনালোকৰ কাৰণে বহুতখিনি কষ্ট কৰিছোঁ অক্সিজেন লেভেল বহুত কম মানে যদি আপোনাৰ কিবা হাৰ্টৰ প্ৰব্লেম থাকে অকণমান অসুবিধা হয় ওপৰলৈ উঠোঁতে বাকী বেলেগ প্ৰব্লেম নাই বাৰু খালি আপোনালোকৰ লগত পানী চানী ঠাণ্ডাৰ যিখিনি কাপোৰ চাপোৰ সেইখিনি লৈ আহিব সেইখিনি আৰু এইবিলাক পৰিৱেশ মানে মানুহ হৈছে আৰু এইটো অফ ছিজনটো কিন্তু মানুহ বহুত থাকে চব গাড়ী হৈ আছে ইণ্ডিয়া আৰু চাইনা য'ত নেকি কিন্তু দেখুৱাব নোৱাৰোঁ সেই ওপৰৰ যি সেই ঘৰকেইটা দেখিছে নহয় এইকেইটা সেই চাইনাৰ কেইটামান তাতে ঘৰ আছে আৰু তাৰপিছত বহুকেইটা চাইনাৰ এইখিনিৰ পৰা মানে চাইনা আৰু অকণমান গ'লে চাইনা মিনিমাম 100 মিটাৰ 200 মিটাৰ ভিতৰতে চাইনা এইটো আপোনালোকে দেখিছে সেই যিকেইটা টাৱাৰ হয় ন সেইকেইটা চাইনাৰ হয় চাইনাৰ টাৱাৰ হয় আৰু তাতে চাইনাৰ যি আৰ্মি সেই আৰ্মি আছে কিন্তু এইখিনিৰ পৰা আগবাঢ়ি যাব নিদিয়ে ইণ্ডিয়ান আৰ্মিয়ে চিকিউৰিটি ৰিজন বৰ্ডাৰ চিকিউৰিটি ৰিজন চাওক দেখুৱাইছোঁ কেমেৰাৰ মানে যিখিনি ধৰিব পাৰিছে আৰু চাওক ইণ্ডিয়ান ফ্লেগ এইটো টোপ এনেকৈ ইয়াতে আছে আৰু ৱেলকাম টু নাথুলা লিখা আছে আৰু ওপৰৰ পিনে মই ওপৰৰ পৰিৱেশটো দেখুৱাইছোঁ সেইবিলাক ঘৰবিলাক যে আপোনালোকে দেখিছে সেয়া চাইনা আৰু সেই তাতে ওপৰত চাইনাৰ যি তেওঁলোকৰ যি ডিফেন্সৰ যিবিলাক ৱেপন আছে সকলোবিলাক তাতে থাকে सर जी ये इंडियन आर्मी है ये लोग मतलब हर वक्त इधर पर तैनात रहते हैं और हम लोग भी इन लोगों की वजह से हम लोग सहन से रहते हैं ये देखो इंडियन आर्मी है यहाँ पे बहुत दिखा रहा हूँ अभी थोड़ी देर पहले इधर पर धूप था लेकिन अभी ये जो क्लाउडी हो गया अभी इसलिए मतलब कुछ दिखाई नहीं दे रहा नहीं तो मैं दिखा देता ऊपर का जो नज़ारा है वो बहुत अच्छा है अभी मतलब इधर में इंडिया का फ्लैग है उधर में चाइना का फ्लैग है ये आमी बाबा हरभजन जी মানে বিশেষকৈ যে ডিফেন্স লাইনত য'ত নেকি তেখেতক পূজা কৰা হয়
বহু ঠাইত বিভিন্ন ঠাইত অসমৰ হওক বা নৰ্থ ইষ্টৰ হওক বিভিন্ন প্ৰান্তত এই বাবা হৰভজন সিঙৰ মন্দিৰ বা এনেদৰে সমাধিস্থ বনোৱা হৈছে আৰু তেখেতক লৈও বহুতখিনি কাহিনী আছে হয়তো সকলোৱে জানে আৰু বৰ্তমান আমি সেই বাবা হৰভজন সিঙৰ এই যি সমাধিস্থলীত আমি উপস্থিত আছোঁ বৰ্তমান দেখুৱাই আছোঁ বহুত টুৰিষ্ট ইয়াতে আহে সকলোবিলাক আহি ইয়াতে ফটো উঠে বা সেই মন্দিৰলৈকে এবাৰ দৰ্শন কৰে ধুনীয়া পৰিৱেশ এই চাওক শিখসকলৰ সেই পতাকাখন তেনেকৈ দিয়া আছে আৰু আমাৰ যিখন জাতীয় পতাকা সেই তেনেকৈ ওপৰত আছে আপোনালোকে চাব পাৰিব এক সুন্দৰ পৰিৱেশৰ মাজত কিন্তু স্পষ্ট হোৱা নাই এইটোৰ কাৰণে গোটেই মেঘে মানে আৱৰি ধৰিছে সেই গতিকে স্পষ্ট হোৱা নাই ভালকৈ ক্লিয়াৰকৈ অহা নাই তথাপি মই দেখুৱাব চেষ্টা কৰিছোঁ এক সুন্দৰ পৰিৱেশ এয়া হৈছে ছিকিমৰ পৰিৱেশ আমি নাথুলাৰ পৰা এতিয়া ৰিটাৰ্ণ হ'লোঁ আৰু ৰিটাৰ্ণ হৈ আমি বাবা হৰভজনৰ মন্দিৰটো দৰ্শন কৰিলোঁ তাৰপিছত আমি এতিয়া নেক্সট বিশেষকৈ আমাৰ যি হোটেল আছে হোটেললৈ গৈ আছোঁ আমি হোটেলৰ যোৱা ৰাস্তাতে আমি পাইছোঁ এইটো কিবা এটা লেকটোৰ নামটো মোৰ মনত নাই ছানশ্বাইন নে কিবা তেনেকুৱা ধৰণৰ লেকটোৰ নাম আৰু আপোনালোকে ৰাস্তাত পাই যাব এই লেকটো আৰু ইয়াতে বিশেষকৈ যি লোকেল পিপলবিলাক আছে তেওঁলোকে কিন্তু এতিয়া ইয়াতে যিবিলাক ইয়াক আছে সেই ইয়াকবিলাক এনেদৰে সজাই পৰাই থৈ দিয়ে আৰু সজাই পৰাই থৈ দিয়াৰ কাৰণ এটাই হৈছে তেওঁলোকে ইয়াৰ ওপৰত উঠাই তেওঁলোকে যদি ফটো উঠে আপোনালোকে তেতিয়াহ'লে 100 টকা কৰি দিব লাগে আৰু যদি আপুনি গোটেই লেকটোৰ পাৰে পাৰে ঘূৰে তেতিয়াহ'লে 600 টকা কৰি দিব লাগে আমি তেওঁলোকৰ মুখৰ পৰাই শুনিছোঁ আৰু তেওঁলোকে কৈছে এই দামটো আৰু প্ৰায়বিলাকে আমি ফটো উঠিম এতিয়া আচলতে ছিকিম বা বিশেষকৈ অৰুণাচলৰ ঠাই বুলি ক'লে ইয়াক হৈছে বহুত মানে ইয়াতে সুলভভাৱে পোৱা যায় আৰু এই ইয়াক আমি যিটো লেক আছে সেই লেকটোৰ কাষতে এনেদৰে ইয়াৰ যি লোকেল লোকসকলে ইয়াতে এনেদৰে তেওঁলোকে ইয়াকটো ৰাখে আৰু ৰাখি প্ৰায় বা কিছুমানে ফটো ছেশ্যন কৰে বা কিছুমানে ইয়াতে উঠি ঘূৰি আহে যদি অকল ফটো ছেশ্যন কৰে আপোনালোকে 100 টকা দিব লাগিব আৰু যদি ঘূৰি আহে 600 টকা দিব লাগিব গোটেই বহুত ঠাই ঘূৰাব আপোনালোকক এয়াই আৰু ये इन लोग का रेम्बो है रेम्बो का ऊपर मैं हूँ और ये रेम्बो में उठ के अच्छा लगा कितना लेता है आप लोग ये चढ़ने के लिए उड़ने के लिए कितना लेता है 100 और घूमने के लिए हाँ 650 लेता है ये जितना दूर है इतना दूर हाँ रेम्बो वो मत करो